ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি মই পথাৰত হাল বাবলৈ যাম বুলি ভাবিছোঁ পাৱাৰ টিলাৰখন লৈ, কিন্তু পাৱাৰ টিলাৰখনৰ মানে কেজুৱেল লগোৱাই নাই। আৰু কেজুৱেল লগাবলৈ যোৱাৰ আগতে তাত এটা বৰলৰ বাঁহ আছে, সেই বৰলৰ বাঁহটো ভাঙি ল'ব লাগিব। ব'লক যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওকচোন পাৱাৰ টিলাৰখনৰ অৱস্থা, মানে কি হ'ল, কঠীয়া তলি বাই আনি পেলাই এনেকৈ থৈ দিলোঁ, আৰু থোৱাতে বৰষুণে গোটেই বোকা। আৰু চাওক এইটো পাৱাৰ টিলাৰ এই বক্সটোৰ ভিতৰত বৰলৰ বাঁহ, এই বাঁহটো এতিয়া ভাঙি ল'ব লাগিব, নহ'লে মোৰ অৱস্থা বেয়া কৰি দিবহি। গতিকে এটা জুমুঠি বনাই লওঁ, খেৰৰ জুমুঠি এটা, সেইটো দি পুৰিম ইয়াক। এইটো জুমুঠিৰে এতিয়া পুৰিবলৈ ল'ম। খেৰ একেবাৰে সেমেকি আছে, জ্বলাবলৈ চেষ্টা কৰিছোঁ কিন্তু জ্বলা নাই ভালদৰে, অলপকৈ জ্বলিছে আৰু। জ্বলাই লৈছিলোঁ কিন্তু নুমাই গ'ল, আকৌ জ্বলাব লাগিব। জ্বলাই ল'লোঁ এইবাৰ অকণমান জ্বলিব যেন লাগিছে। এবাৰ অলপ দাঙি ল'লোঁ, জাপিটো তলত দি ল'লোঁ, নহ'লে তলত পৰি থাকিলে মানে জ্বলা নাই। এইবাৰ জ্বলিল। ৰখি দিছোঁ, হয়তো নুমাই যাবও পাৰে, নুমাই গ'লে দিগদাৰ হ'ব। ফাইনেলি ধোঁৱা দি দিলোঁ, চাওক বৰলবিলাক কেনেকৈ উৰি গৈছে। বৰলে দেখোন ইফালৰ পৰা সিফালে খেদিছে, লাষ্টত দৌৰিব লগা অৱস্থা হ'ল আৰু। পলাইছোঁ, নহ'লে উপায় নাই। চাওকচোন এই বৰলৰ বাঁহটো ইমান ডাঙৰ হৈ গ'ল, থৈ দিয়া আছিলে, চোৱা নাছিলোঁ আচলতে। বৰশী টোপোৱা মানুহৰ কাৰণে ভাল হ'ব, কিন্তু মই মাছ নাখাওঁ, আমাৰ ঘৰত মাছ খোৱা নহয়, গতিকে এইটো আৰু এনেই পেলাই দিব লাগিব। কেজুৱেল চকা লগাম বুলি ভাবিছোঁ, মোক কিন্তু জেকটো নাই, গতিকে যোগাৰ কৰি লৈছোঁ কাঠৰ টুকুৰা দি এনেদৰে। এইফালে চাওক, এডাল কাঠ ঢকা দি পেলাই দাঙি দিছোঁ। বেছি দাং খোৱা নাই, অলপমান দাং খাইছে, চাব। মই তঁাতত হাত দি পেলাই দেখাম, এইটো চাওক, এইকণেই দাং খাইছে। লগাব লাগিব তেনেদৰেই। ৰিং ৰেঞ্চে খুলিবলৈ অলপ অসুবিধা হয়, মানে নোসোমাই, জেগাটো সৰু, ঘূৰাবলৈ অসুবিধা হয়। কিন্তু এনেদৰেই খুলিব লাগিব, যিহেতু মোৰ হুইল ৰেঞ্চ নাই।
ফাইনেলি এটা চকোৱা লগোৱা হৈ গৈছে বাৰু। এতিয়া বল্টুকেইটা ভালদৰে কচি ল'ব লাগিব, নহ'লে অসুবিধা হ'ব। বোকাত বাওঁতেনে ঢিলা হৈ গ'লে দিগদাৰ হৈ যাব পাৰেতো। এইফালেও ইফালৰ দৰে কাঠৰ টুকুৰাটো লগাই মানে দাং খুৱাই ল'ব লাগিব। চকাটো দাঙি লৈ তাৰপিছত লগাম। কি কৰিব, জেক নাই। জেক এটা থকা হ'লেতো ইমানখিনি কষ্ট নকৰিলেও হ'লহেঁতেন। তথাপিতো দেশী যোগাৰ আৰু। অলপ কষ্ট হয়, কাৰণ পাৱাৰ টিলাৰখন পিছফালৰ পৰা এনেকৈ দাঙি দিবলগীয়া হয়। ধৰক দাং খাই গ'ল চকাটো, এতিয়া এইফালৰ চকাটো খুলিম, কিন্তু কম দাং খাইছে। আৰু এটা অলপমান আৰু দাঙি দিলোঁ। ফাইনেলি আমাৰ দুয়োটা চকাই ফিট হ'ল। এতিয়া আমাৰ ফালখিনি অকণমান টানি ল'ব লগা আছে, ঢিলা হৈ গৈছিলে, নমাই ল'লোঁ। সেইটো কৰি ল'ব লাগিব। এতিয়া কাঠৰ টুকুৰাকেইটা আগতীয়াকৈ আঁতৰাই ল'ব লাগিব। দেউতাক কাঠৰ টুকুৰাকেইটা আঁতৰাবলৈ দিলোঁ। তাৰপিছত এতিয়া এনেদৰে পিচটো দাঙি আগটো তললৈ দি দিলেই পিচটো দাং খাই যায়। তাৰপিছত এতিয়া আমি এয়া চাওঁ, ফালকেইখন ঢিলা হৈ গ'ল। মানে নকঢ়া মাটি এনেদৰে ডাইৰেক্ট পাৱাৰ টিলাৰে বাইছিলোঁ, কষ্টও বেছি হয় তেনেদৰে বালে।
আৰু ফালবোৰ বৰ ঢিলা হৈ যায়। এতিয়া এইখিনি ভালদৰে টানি লৈ তাৰপিছত ষ্টাৰ্ট কৰি চাই থাকক। আজিলৈ ইমানটা সামৰোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। কিন্তু আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায় তাৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ।